তবে সৃষ্টি করে সৃষ্টিকর্তা পরমাত্মার শ্রীমুখে নিনাদিত ওঙ্কার। এই মায়াময় বিশ্ব ব্রহ্মাণ্ডৰ সৃষ্টিকর্তা পরম ব্রহ্মৰ আদেশত জীৱ পালনৰ সুগভীৰ দায়িত্ব মই কৰিছো। চাৰিমুঠি জীৱৰ ভিতৰত মনুষ্যই হৈছে শ্ৰেষ্ঠ। জীৱ শ্ৰেষ্ঠ মনুষ্যই
আজি বিচলিত হৈছে ধৰ্মপথৰ পৰা। ঐশ্বৰ্য, বিভূতি, মায়া মোহত আবদ্ধ হৈ হেৰুৱাই পেলাইছে জীৱনৰ গভীৰ উদ্দেশ্য। ক্ষণিকৰ আনন্দ লাভৰ হেতু হেৰুৱাইছে জীৱনৰ মূল আদৰ্শ। আৰু তাৰেই উৎকৃষ্ট নিদৰ্শন যযাতিৰ প্ৰতি। নহুষ নন্দন যযাতিৰ দৰে ধৰ্মপৰায়ণ আৰু প্ৰজা বৎসল ৰজাও হৈছে ধৰ্মৰ পৰা বিচলিত। অন্যথা লাভ কৰি সঞ্জীৱনী মন্ত্ৰসমূহ দৈত্যগুৰু শুক্ৰাচাৰ্য আজি অতিকে এইবাৰ যযাতিৰ দ্বাৰাই দেখুৱাম মই জগতবাসীক সত্য ধৰ্মৰ মহিমা। এই জগত মিথ্যা, এই সৃষ্টি বৃথা, কৃষ্ণহে পৰম সত্য, স্বয়ং সম্পূৰ্ণ ঈশ্বৰ পৰম সচিদানন্দ বিগ্রহ অনাদির ধীর গোবিন্দ যাওঁ কৃষ্ণ সত্য প্ৰতিষ্ঠাৰ হেতু লীলামালাময় কৰগৈ ৰচনা।